অ' মা, তোমাৰ কাৰণে এটা গুড নিউজ আছে আকৌ। শুনাহি বেগেতে। কি হলো বাবু? কিয় চিঞৰিছ? কি গুড নিউজ কচোন বেগেতে? অ' মা, ডাঙৰ গুড নিউজ। তোমাৰ শুনিলে একদম মন চন ভাল লাগি যাব। কি হলো এইটো? কি গুড নিউজ? বেগেতে ক আকৌ, মোৰ কাম আছে নহয়। তোমাৰ কাৰণে গুড নিউজ কৈ আছো বাৰু, কিন্তু ভণ্টিৰ কাৰণে একদম বেড নিউজ দিয়ে। তাই একদম মন চন চাগে বেয়া হৈ আছে। কি ক আকৌ? ইমান টাইম ৰখাই থৈছ যে? অ' মা, টিকটক বেন কৰিলে নহয়। কি টিকটক বেন কৰিলে? অসমীয়াত ক আকৌ, মই ইমান ইংলিছ বুজি নাপাওঁ নেকি, নাজানো নেকি তহঁতে হা? মানে আৰু ভণ্টিয়ে টিকটক বনাব নোৱাৰে আৰু। টিকটক মানে বন্ধ কৰি দিলে। চীনৰ চব বস্তু মানে এতিয়া ক'তো চলাব নোৱাৰে আমাৰ ইণ্ডিয়াত। সেইকাৰণে একদম এপটো বন্ধ কৰি দিলে। হয় নেকি? মই বাৰু আজি শান্তি পাইছো দেই। এইজনীয়ে নহলে একদম মোৰ মাথাটো গৰম কৰি দিয়ে। মোৰ চাদৰ মেখেলা কেইযোৰো অকণ শান্তি পাব এতিয়া ন বাবু? নহলে মানে এই মানে চব একদম ধ্বংস কৰি পেলাইছে কাপোৰ কানি টিকটক কৰি কৰি। মা, এইজনীৰ কাৰণে ভালে হৈছে। এতিয়াহে যদি অলপ পঢ়া শুনাত মন দিয়ে আৰু ঘৰৰ কাম বনতো অলপ লগাই দিবা তাইক। ঐ, কি হ'ল? তই কি কামত লগোৱাৰ কথা কৈছ? নিজৰ কাম বন নাই হা? নিজৰ কাম নিজে কৰগৈ যা। মোৰ কথা মাৰ আগত লগাই থাকিব নালাগে তই। হা, নাই দে, তোৰ কথা লগোৱা নাই। টিকটকটো যে বেন হ'ল, তাকে মাক গুড নিউজটো দিছো আকৌ। হ'ব, টিকটকহে বন্ধ হৈছে? মোৰতো কিমান গুণ আছিলে, কিমান মই ভাল ভাল ভিডিঅ' বনাইছিলো, চব মানুহে দেখিলেই ন? এতিয়াতো মোক মানুহে চিনি পায়ে। টিকটক বন্ধ হ'ল কি হ'ল? এজনী মুখখন চা, খং উঠি আছে যেন পাইছো। খুব ভাল পাইছো মই। এতিয়াহে যদি তোৰ একদম মতি গতি ভাল হয়, পঢ়া শুনাত অলপ মন দিয়। ঐ, তহঁত দুটাই চুপতি মাৰি নাথাকিবি। এতিয়া টিকটক বন্ধ হ'ল নহয় মনো। তই এতিয়া টিকটক বাদ দি আৰু এতিয়া টুক টাক কামেকে কৰ ঘৰৰ অলপ। তেতিয়াহে কামত আহিব। তোমালোকে মোক আৰু কথা শুনাই নাথাকিবা। এতিয়াহে যদি অলপ ঠিক হয় আৰু দেই মানুহৰ মতি গতিবোৰ। এনেই কি চাবা টিকটকটোত? ছোৱালীকে চাবা নে বোৱাৰীকে চাবা? ডেকাই চাবা নে বুঢ়াই চাবা? সিহঁতৰ কি নাচোন, কি ভাজ ভুমতি, বা পাগল হৈ গৈছিলেকে মানুহবোৰ। এতিয়া মজাটো পাইছো। থাক এতিয়া টিকটক অবিহনে। বিচুতি পাই টিকটকত বোলে প্ৰতিভা বিকাশ কৰে। আছিল নহয় কেইজনীমান। এটাইতো মেট্ৰিক ফেলে কৰিলে টিকটক কৰি। পাই এতিয়া কৰ প্ৰতিভা বিকাশ এতিয়া তহঁতে। এতিয়াহে যদি আমাৰ এজনী মোবাইলটো চোৱাটো কমে আৰু পাই। খুব ভাল কৰিলে পাই। এইটো কাম বহুত দিন আগতে কৰিব লাগিছিল। এতিয়াহে সাৰ পালে চৰকাৰে। আপুনি ঘৰত? আপুনি কিবা কৈ থকা শুনিলো। কাৰোবাৰ লগত কথা পাতি আছিল নেকি? নাই। এই বাবুৱে মোক আজি গুড নিউজ এটা দিলে। একে দেহাটো হাত পৰি গৈছে বুজিছেনে? এই যে টিকটক নে কি এইটো বন্ধ হ'ল নহয়। বা আজিহে মোৰ মনটো শান্তি লাগিছে বুজিছে? নহলে আমাৰ এইজনীৰ গাত ততেই নাই নহয়। আগফালে পিছফালে খালি একদম টিকটক একে মোবাইলটো লৈ মোৰ চাদৰ মেখেলা একে গুষ্টি মাৰি পেলাইছে নহয়। এতিয়াহে শান্তি লাগিছে বুজিছেনে? টিকটকটো বোলে বন্ধ হ'ল। খুব ভাল পাইছো মই বুজিছে? খুব ভাল পাইছো, নকব আৰু। শুনিছো ময়ো কথাটো। বেয়া হোৱা নাই দিয়ক, ভালেই হৈছে। ল'ৰা ছোৱালীবোৰৰ একেবাৰে মতি গতি ঠিকেই নহয় আজিকালি। খালি মোবাইলটো পালে আৰু একোৱে নালাগে। মাকে গৈছে নে বাপেকে গৈছে কাষেদি চিনিয়ে নাপায় আজিকালি মানে। হেৰি নহয়, আপোনালোকৰ মনুৱে কিন্তু বৰ ধুনীয়া ভিডিঅ' বনাই আকৌ টিকটকত। চবেই কয় তাইৰ কথা। একে গুণ গায়ে থাকে। তাই বোলে বৰ ধুনীয়া নাচিব জানে, ধুনীয়া এক্টিঙো কৰিব পাৰে। ভালে হৈছিলে, কিজানি চিনেমা টিনেমাৰ চান্সো পালেহেঁতেন টিকটকটো চলি থকাহেঁতেন বুজিছেনে? বন্ধ হৈ কিবা বেয়াহে হ'ল নেকি? হয় নেকি? মানুহবোৰে কোৱা শুনো আমাৰ এইবোলে ধুনীয়া ভিডিঅ' বনাই। মইহে তাইক আকৌ আখৰ নিদিওঁ। শুনি পিনে থৈ দিওঁ আৰু। এইবিলাক ভাল নহয় বুজিছে? মানুহৰ ঘৰত গৈ এঘৰত বিয়া দিলে আৰু টিকটক কৰি খাবনে? টিকটকৰ ঠাইত আৰু টুক টাক কাম কৰিহে খাব লাগিব। সেইকাৰণে বোলো এতিয়া টিকটকটো বন্ধ হ'ল আৰু এতিয়া টুক টাক কামেকে কৰ আৰু ঘৰত। মা, দেখিছা আন্টিয়ে কিমান গুণ গাইছে মোৰ? তুমিহে মোক দেখিব নোৱাৰা টিকটক কৰিলে। মানুহবোৰে কিমান ভাল পায়। তুমি খালি কাউৰী নিচিনা কাহে কৰিব জানা। আজিলৈকে গুণ গাই পাইছা মোৰ? তই বেছি কথা নকবি। ঘৰৰ কাম বনাত মন দে যা। একদম ভিতৰলৈ যা কাম কৰগে। তাই আকৌ টিকটকৰ গুণ গাবলৈ ওলাই আহিছে বাহিৰলৈ। বৰুৱানী, তাই কিমান গালি নাপাৰিবচোন। বৰ শান্তশিষ্ট আপোনাৰ ছোৱালীজনী। কিয়নো এনেই গালি পাৰি থাকে? শান্তশিষ্ট আপুনি বুজি নাপায় বুজিছে? ঘৰৰ কাম বন এখন নকৰে, কিমান জ্বলাই মোক। মানুহজনী ইমান ইফালে চব কাম কৰি ফুৰো। কেলে যদি এটামান সহায় কৰি দিলেহেঁতেন মোক, তাকে ক'লো হয়। ঘৰৰ ভিতৰততো গালি পায়ে, এতিয়া মানুহৰ আগতো গালি পাৰে মোক। আপুনি বহকচোন দেই, মই এই চাহ একাপ বনাবলৈ লগাই দিওঁ। বহক আপুনি। চাহ তাহ নালাগে দিয়ক। মই আকৌ আপোনাৰ মাতটো শুনিহে সোমাই আহিলো। খবৰ এটাকে লৈ যাওঁ বোলো, কিনো কৰিছে মানুহজনীয়ে। এয়াই আৰু ঘৰৰ ভিতৰতে দেখিছে নহয়, আৰু ইফালৰ পৰা সিফাল কাম শেষেই নহয় দিনটোৰ পৰা ৰাতিলে। খোৱাকণ সময়তহে আজৰি আৰু। হয় দিয়ক, মোৰো একেই আৰু। যাওঁ দিয়ক, মই গৈ থাকো দেই।
মোৰ ভাত বনোৱাই নাই নহয়, বনাওঁগৈহে। অঁ ভাল আৰু তেন্তে যাওক। এইজনী আকৌ আহে টিকটকৰ গুণ গাবলৈ। নিজৰ জীয়েকক নাচাই কি কৰি ফুৰিছে, যাৰ তাৰ লগত ঘূৰি ফুৰিব, আকৌ তাই আকৌ টিকটকৰ গুণ গাই আকৌ ফালিবলৈ আহে। আজি ভাই শান্তি আৰু দেই, নহ'লে এই ছোৱালীজনী একদম মতি গতি মই ভাল দেখা নাছিলোঁ, একদম অশান্তি কৰি দিছিলে আৰু এজনীয়ে মোক দেই। খুব শান্তি লাগিছে আজিহে মোৰ একে ভালকৈ টোপনি যাব আৰু পাই। কেইজনীমানে আকৌ টিকটক কৰি একে নিজকে শ্ৰীদেৱী বুলিয়ে ভাবে নহয়। কৰ এতিয়া টিকটক, বুঢ়াকেইটাৰ গাতটো একেবাৰে জেউতি চৰিছিলে। সিহঁতৰ একে কি চাবা, কি নাচোন বা, এতিয়াহে একেবাৰে ডেকা বয়স যেন উভতি আহিছে টিকটকটো অহাৰ পৰা। কৰ এতিয়া, কৰ টিকটক এতিয়া তহঁতে চবেই।